কি জানো সম্পত্তিৰ কাৰণে গোটেই অংশ কৰিছিলো এতিয়া দেখোন কিবা প্ৰেম প্ৰেম হ'ব ধৰিছে প্ৰেম বোলা বস্তুটো বোলে বৰ খতৰনাক মই খাই পোৱা নাই কিন্তু কোৱাবিলাকে কোৱা শুনিছো প্ৰেম গছৰ গুটি এবাৰ খোৱাৰ পাছত বোলে প্ৰেমডালে কাম নকৰা হয় বেটা নাই তোমাৰ কাৰণে গুণ্ডা পৰি ৰৈ আছো আৰু তুমি মোক দেখিলে ভালদৰে কলৈ যাব আচলতে ভাইজান ভাবি যে আপোনাৰ ওপৰত অভিমান কৰিছে আপুনি নিজে নকৈ মাৰ হোটেল প্ৰস্তাৱ কৰিছে আপুনি নিজে কৈ আই লভ ইউ বুলি ক'ব লাগিছে অলপ আঁতৰ পৰা বৰ্মন চাই থাক অ'কে ভাইজান অ'কে মই আঁতৰতে ৰৈ আছো এতিয়া কেৱল তুমি আৰু মই কেৱল মনৰ কথা বুলি এতিয়া পাতিব পাৰিম না তোৰ লগত আৰু মোৰ একো কথাই পাতিবলগীয়া নাই আৰু তোৰ মায়ে সেইদিনাখন যে বিয়াৰ প্ৰস্তাৱ লৈ আমাৰ ঘৰলৈ আহিছিল সেই প্ৰস্তাৱ মই সেইদিনাখনেই নাকচ কৰিছোঁ সাহস কৰি মোৰ মাক তুমি নাই বুলি ক'বলৈ মনটো কৈছে তোৰ চুচকুচা কৰি চুচৰাই মোৰ মাৰ কাষলৈ লৈ যা আৰু তোক বহুত ভাল পাওঁ মই তোমাক ৰাণী কৰি ৰাখিম এজনী ছোৱালীক ৰাণী কৰি ৰাখিব পাৰে কেৱল ৰজা কিন্তু তইতো ৰজা নহয় তইতো এটা গুণ্ডা গতিকে নিজৰ ৰজাত চাই পাতিবি আজি আৰু তই পাহৰি নাযাবি যে তই জগদীশ ৰায় চৌধুৰী ছোৱালীৰ লগত কথা পাতি আছ নহ'লে পাছত পস্তাব লাগিব কি কৰিবলৈ লৈছিলি কৰ আকৌ ময়ো চাওঁ আজি তই কিমান ডাঙৰ গুণ চাকৰ সদায় চাকৰৰ দৰে থাকিবি মালিকৰ কাজিৰ মাজত নোসোমাবি কথাটো তই ঠিকেই কৈছ কিন্তু মই আনৰ কাজিয়াৰ মাজত সোমাই বৰ আনৰ কাজিয়াৰ মাজত সোমাই কাৰোবাৰ হাত ভৰি দুটা ভাঙি দিব পাৰিলে মোৰ বৰ মজা লাগে বুঝি যা এইবোৰ ইয়াতে শেষ কৰ যা এনেকৈ শেষ কৰিব নোৱাৰি হিচাপটো তই আজি আৰম্ভ কৰিয়েই দিলি শেষটো কথা চাই থাক বাদ দিয়াহে তোমাৰ হিচাপ আকৌ যদি এনেকৈ পগলা কুকুৰৰ দৰে কামুৰিবলৈ অহা নহয় তোৰ হাত ভৰি ভাঙি চব ফিটিং কৰি দিম বাপে কেনে আপোনালোক এনেকৈ ধবা লাগি চাই আছিলে কিয় তোক চাব নোৱাৰে নেকি ইয়াত ক'ত থৈ দিবা মোবাইলটো মজা লাগে ঠিকেই কৈছে কিন্তু
জোনাকি জোনাকি বাতে চিনাকি চিনাকি খোঁজে জোনাকি জোনাকি বাতে চিনাকি চিনাকি খোঁজে তুমি আমি আমার আকাশে সপোন সিঁচি দিয়ে তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন তুমি জানো বুজা বাবুৰি মোৰে প্ৰিয়া থাকিব নুখো সপোনৰ গাড়ীখন চিকুৰে প্ৰতিক্ষণ